हाय गाइज गुड इभिनिंग। तो आज भिडिओটো स्टार्ट करिलो खुराहतर घर पा आरो मैं इतना खुराहतर घरत आसो आरो मोर घৰৰ ওচৰতে खुराहतर घर आरो आमार एके लगते आरो तो खुराहतर घरत आहिलो আজি विशेष कारण एटात आहिलो। আজি खुरार ছোৱালীজনী মানে স্কুটি শিকাব লাগে আৰু তাই স্কুটি শিকিব তো স্কুটি শিকাব আহিলো আজি আৰু ইভিনিং এতিয়া যাম আৰু তো তাইৰ লগত চিনাকি এটা কৰাই দিও আপোনালোকক। তো এয়া হৈছে हेलो गाइस তো তাইৰ নাম হৈছে আলিনা খানম আৰু তাইৰ ইনষ্টাগ্ৰাম হেণ্ডেলটো তলত দি দিম, আপোনালোকে ফলো কৰিব পাৰে আৰু লগতে মোকো কৰিব ফলো। আৰু এতিয়া সেয়াই স্কুটি শিকাব যাম তাইক আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু যদি ভাল লাগে লাইক এটা কৰি দিব। তো বলক এতিয়া ভিডিঅ'টো আপোনালোকক দেখাই থাকক। তো যোৱাৰ আগতে চব কৰি থৈ যাওঁ আৰু তো এইখনে হ'ল স্কুটিখন আৰু এতিয়া যাম আৰু আমি। তো বেচেৰীজনীক ষ্টাৰ্ট কৰাব শিকাই আছোঁ আৰু এতিয়া এয়া ষ্টাৰ্ট কৰি দিলে ব'লা। অলপ চলপ পাৰে আৰু লগত থাকিম আৰু মই। তো গাইজ ঘৰৰ পৰা আমি ওলাই আহিলোঁ আৰু আহি এতিয়া গৈ আছোঁ, তাই শিকি আছে আৰু সেয়াই। তো এয়া কেনেকুৱা লাগিছে চলাই? ভাল লাগিছে? অকণ চিঞৰি কোৱা আকৌ, আজি এটা বেলেগ জছত ক'ব লাগে ন। তো এয়া চলাই আছে। তো গাইজ এতিয়া ব'লক তাইক আৰু অকণ শিকাব বাকী আছে আৰু এতিয়া শিকাই লওঁ অলপ। পেলাব যেন পাইছোঁ বুজিছে, নেপেলোৱা। তো গাইজ আহিলোঁ চলাই। তো চলাই কেনেকুৱা লাগিছে? প্ৰথমবাৰ ন? আজি প্ৰথম নহয়, আজি দুই তৃতীয়বাৰ হ'ব। কেনেকুৱা লাগিছে চলাই? ভাল লাগিছে। তো গাইজ ব'লক আৰু অকণ শিকাই লওঁ। দিলা চেল্ফটো লাহেকৈ মাৰিবা, এক্সেলেটাৰ নকৰিবা হা। এতিয়া লাহে লাহে যোৱা, লাহে লাহে। বঢ়িয়া বঢ়িয়া, মজা। দলং পলংকৈ গৈ আছে। তো গাইজ কথাটো এনেকুৱা যে তাই মানে কি বেকত বহি থাকিলে ধুনীয়াকৈ পাৰে চলাবলৈ, তেতিয়া ধুনীয়াকৈ পাৰে। তেতিয়া মানে তাই নাৰ্ভাছ নহয়, সেইকাৰণে এতিয়া কি কৰিছোঁ তাইক অকলে এৰি দিছোঁ। এতিয়া যাওকচোন, তাই অকলে চলাই চাওক, তেতিয়া মানে কি অকণমান মানে সাহসটো আহিব আৰু চলাবলৈ কাৰণে। সেইকাৰণে এতিয়া কি কৰিছোঁ তাইক অকলে যাব দিছোঁ। এতিয়া অকলে যাওকচোন, চাওঁ কি হয়। পাৰিব, তাই বহুত সোনকালে শিকি গৈছে, পাৰিব। তো চাওঁ এতিয়া। তো গাইজ ধুনীয়াকৈ চলাই আহি পাই গৈছে। এয়া বেচেৰী চলাই আহি পাই গৈছে। কিবা অসুবিধা হৈছে নেকি? একো অসুবিধা হোৱা নাই। এতিয়া ময়ো গৈ থাকোঁ আৰু আন্ধাৰো হ'ল। এতিয়া ঘৰত যাওঁ আৰু ন, আজিৰ কাৰণে ইমানেই আৰু। ধুনীয়াকৈ চলাব পাৰিছে বেচেৰীতে। এই দুদিন পিছত মোক বহাই ঘূৰাব আৰু ঠিকছে না কি? হা ঘূৰাবানে নাই? পিছত যদি আকৌ এয়া ভাত খাই পাত খোলা কিবা এটা কয় নহয় ডাইলগ, খাই পাত খোলা, এইটো ডাইলগ কৰিবা নেকি আকৌ? নকৰা নহয়। এইটো আশা থাকিল আৰু যদি শিকাই দিছোঁ এতিয়া যদি মোক নুঘূৰাই কেনেকৈ হ'ব। আৰু গাইজ মানে কি আপোনালোকে যদি কোনোবাই স্কুটি শিকিব ইচ্ছা আছে মোক কণ্টেক্ট কৰিব পাৰে, শিকাই দিম ধুনীয়াকৈ। পইচা একো নল'ম আৰু ফ্ৰীতে শিকাই দিম, নে কি কোৱা? ব'লক গৈ থাকোঁ। এতিয়া ঘৰলৈ যাম আৰু দেখাই থাকিম আমাৰ নগাঁও। কাৰ্ফিউ সময়তো মানুহ বহুত আছে ন, বহুত মানুহ আছে গাইজ, বহুত মানুহ আছে। এতিয়া মানে কি ইভিনিং ৱাক কৰিবলৈ আৰু স্কুটি নতুনকৈ যোনবিলাক শিকি আছে সেইবিলাক গৈ আছে আৰু চুইগি জমেট' এইবিলাকতো চলিয়ে আছে আৰু ডেলিভাৰী হেৰিবোৰ। সেইটো কাৰণে মানে মানুহ আছে এটা তাৰ ফাৰ্মাচীবোৰ। তো গাইজ আহি পাই গ'লোঁ এতিয়া আৰু তাই যাবলৈ দিয়া নাই, মানে কিবা এটা ৰেচিপি বনাব বোলে, সেইকাৰণে অলপ সময় বহিব দিলে। আৰু এতিয়া অলপ বহিম আৰু ৰেচিপিটো বনাই আজি বোলে খুৱাব, তো সেইকাৰণে অলপ সময় বহোঁ। এতিয়া কি বনাইনো চাওঁ আৰু আপোনালোককো দেখাম, তো চাই থাকক। কি বনাইছা?
হা কিহৰ মেকৰণি মকৰা বনাইছা মেকৰণি এইটো কি বস্তু খাই চাম চালে গম পাম হা হয় নেকি আকৌ বোলে তুমি বনাবা বোলে আচ্ছা গাইজ মিছা কথা কৈছে নিজে বনাম বুলি কৈছে এতিয়া মানে কি কৈছে যে মই বনাম সেইকাৰণে বহা অকণমান সেইকাৰণে মই বহি দিলোঁ মেকৰণি বনাইছা খাই চাম আৰু ন আজি এনে গাইজ আগত খাইছোঁ এতিয়া মানে তাই স্পেচিয়েল মানে তাই বনাম বুলি কৈছে যেতিয়া অকণমান খাই চাওঁ তো চাই থাকক আৰু আপোনালোককো দেখাম চাই থাকক তো গাইজ বনাই আনিলে এয়া আৰু আপোনালোকক চিনেমেটিক শ্বটত দেখাইছিলোঁৱে এয়া বনাই আনিছে আৰু এতিয়া খাই চাওঁ কেনেকুৱা লাগে এটা দিন নকওঁ আৰু এটা মাৰি দিওঁ টেষ্টি বনাইছে খুৰীয়ে বনাইছে তাই বনোৱা নাই মিছলীয়া এনেই মোক বহাইছে আজি খুৰীয়ে বনাইছে বহুত টেষ্টি হৈছে আৰু এদিন আহিলে আপোনালোকৰ ৰেচিপিটো দেখাম সেইটো আপোনালোকক শিকাই দিম খুৰী হাতেৰে দেখাম সেইটো আপোনালোকে বনাই খাব পাৰিব আৰু যি বনাইছে ভালে বনাইছে টেষ্টি হৈছে হে গাইজ ঘৰ আহি পালোঁ আৰু ঘৰ আহি পূৰা একদম ধুনীয়াকৈ ফ্ৰেছ হৈ গ'লোঁ আৰু চেঞ্জ কৰি ল'লোঁ কাপোৰ আৰু সেইটোৱে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব কমেণ্ট কৰি সৰু এটা ব্লগ আছিলে আৰু মানে ইমান দিন আপোনালোকে ভাবি আছে চাগে ইমান দিন ব্লগ কিয় অহা নাই আৰু ব্লগ নহাৰ কমেও 4-5 দিনমান হৈ গ'ল কাৰণটো হৈছে যে মই ল'লোঁ ভেকচিন আৰু ভেকচিন লোৱাৰ কাৰণে মানে ভিডিঅ' এইকেইদিন বনাব পৰা নাই পূৰা মানে বেডত পৰি গ'লোঁ আৰু ভেকচিন লোৱাৰ কাৰণে আৰু ভেকচিন ল'লে কি হয় আপোনালোকে জানে যিহেতু ভেকচিন ল'লে কি হয় আপোনালোকে জানে আৰু সেইকাৰণে ভেকচিন ল'লোঁ আৰু ইমান দিন ভেকচিন ল'ব পৰা নাই কাৰণ আমাৰ ৰমজান ঈদৰ আগতেই মানে কৰোণা পজিটিভ হৈছিলোঁ তাৰপিছত ধৰি লওক 14-15 দিনমান মই পূৰা হোম কোৱাৰেণ্টাইন আছিলোঁ হোম কোৱাৰেণ্টাইন থকাৰ কাৰণে আৰু তাৰপিছত আপোনালোকে জানে যে কৰোণা হোৱাৰ পিছত 3 মাহলৈ ভেকচিন ল'ব নোৱাৰে তেতিয়া ফাৰ্ষ্ট ভেকচিন দি আছিলে আৰু মই সেইটো কাৰণে ল'ব পৰা নাই আৰু এতিয়া 3 মাহ মোৰ পূৰা কমপ্লিট হৈ গ'ল আৰু এতিয়া মানে ভেকচিন ল'লোঁ ৰিচেণ্টলি মই ভেকচিন লোৱাৰ কাৰণে মানে আপোনালোকক ভিডিঅ' বনাইছিলোঁ মই ভেকচিন লোৱাৰ কাৰণে মই এটা ব্লগ বনাইছিলোঁ তাত মানে কি হ'ল মানে শ্বুট কৰিব নিদিয়ে মই বহুত ৰিকুৱেষ্ট কৰিছোঁ ৰিকুৱেষ্ট কৰাৰ পিছতো মানে সিহঁতে আজিকালি মানে কি এটা মানে বহুতে এনেকুৱা ফটো আৰু ভিডিঅ' বনাই আজিকালি বহুত কিবাকিবি হেৰি কৰে সেইটো কাৰণে মানে কি মানে ভিডিঅ' শ্বুট কৰিব নিদিলে মই বহুত ৰিকুৱেষ্ট কৰিছোঁ নাই নিদিলেই তো সেইকাৰণে সেই ব্লগটো নাহিলে আৰু আপোনালোকৰ ওচৰলৈ আৰু সেইটো কাৰণে মানে কি এতিয়া ভেকচিন ল'লোঁ লোৱাৰ পিছত কিছুমানৰ মানে কি হয় ভেকচিন ল'লে সেইদিনাখনেই ৰাতিয়ে মানে কি জ্বৰ বা এনেকুৱা কিবা গাৰ বিষ চিষ উঠে মোৰ হোৱা নাছিলে সেইদিনা মানে পিছদিনাখন হৈছিলে পিছদিনা হোৱাৰ পিছত মানে কি একদম পূৰা জ্বৰ আৰু মানে পূৰা বেডত পেলাই দিলে আৰু পেলাই দিয়াৰ পিছত আৰু সেয়াই ব্লগ বনাব পৰা নাই আপোনালোকলৈ ব্লগ বনাব পৰা নাই ক'তো যাবও পৰা নাই আৰু একদম পূৰা গাৰ বিষ এতিয়াও হাতৰ বিষ আছেই অলপ সেইটো কাৰণে আৰু মানে ভিডিঅ' বনাব পৰা নাই ক'তো যাব পৰা নাই তো আজি মানে এতিয়া আজি যোৱাকালি অলপ ভাল লাগিছে আৰু সেইকাৰণে এতিয়া আজি ভাবিলোঁ এটা ব্লগ বনাওঁ আৰু ভণ্টিও স্কুটি শিকিম কৈ আছে শিকিছে তাই বহুতখিনি শিকিলে আৰু আগতো বহুত চলাইছিলে তাই সেইকাৰণে এতিয়া মানে কি তাই লগ ধৰি আছিলে ত ব'লা ত ময়ো যাওঁ আৰু এটা ব্লগো বনাওঁ তো সেয়ে আজি সৰু এটা আপোনালোকলৈ ভিডিঅ' আছিলে আৰু ভিডিঅ'টো যদি ভাল লাগে হোপ কৰোঁ ভিডিঅ'টো চাই ভালেই পাইছে আৰু লাইক এটা কৰি দিব আৰু চেনেলটো যোন নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই দিব আৰু বহুতে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে তো ছাবস্ক্ৰাইব কৰি দিব আৰু যিমানখিনি মৰম দিছে তো আশা কৰোঁ আপোনালোকে আৰু মৰম দিব যেনেকৈ আপোনালোকে 100 ছাবস্ক্ৰাইবাৰ কৰি দিছে তো 200-300 কৰাই দিব জল্দি তো সেয়াই আৰু আপোনালোকৰ এইখিনি আশা থাকিল কৰাই দিব জল্দি তো আৰু ব্লগ আহি থাকিব আপোনালোকলৈ ব্লগ আনি থাকিম চেষ্টা কৰিম তো আজিলৈ ইমানেই আৰু যদি ব্লগটো চাই ভাল পায় এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে তো ফ্ৰেণ্ডছ আজিলৈ ইমানেই আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ বাই বাই গুড নাইট